Hey guys, welcome to my UP3 Assam YouTube channel. So guys, আজি আপোনালোকলৈ লৈ আহিছো মই আজি Assam Forest ডিপাৰ্টমেন্টৰ নতুন এটা ভিডিও লৈ। তো guys, সকলোৱে জানে যে আমাৰ ইয়াত টোটাল ভ্যাকেন্সি আছে আপোনাৰ 741টা। তো সকলোৰে এডমিট ওলাই গৈছে আৰু যিবিলাকে এপ্লাই কৰিছে সকলোৰে এডমিট কাৰ্ড ওলাই গৈছে আৰু 13 তাৰিখৰ পৰা সকলোৱে গম পায় যে ফিজিক্যালি টেষ্টটো হ'ব আৰু ফিজিক্যালি টেষ্টটো 13 তাৰিখৰ পৰা পাতা হ'ব আমাৰ বাক্সাখিন্তি বৰবৰী ফিল্ডত আৰু ইয়াত আপোনাৰ সকলোৱে গম পায় যে ল'ৰাবিলাকৰ আপোনাৰ ৰানিং হ'ব 3200 মিটাৰ আৰু 14 মিনিটত আৰু ছোৱালীবিলাকৰ আপোনাৰ ৰানিংটো হ'ব আপোনাৰ 1600 মিটাৰ টাইমটো হ'ব আপোনাৰ 8 মিনিট আৰু লং জাম্পটো হ'ব আপোনাৰ ল'ৰাবিলাকৰ আপোনাৰ 16.5টো এক্সিলেন্ট আৰু ছোৱালীবিলাকৰ আপোনাৰ 9 ফুট বা 8 ফুট 9 ফুট হলে আপনার এক্সিলেন্ট হ'ব আৰু 8 ফুট হলে আপনার ধরলো কোয়ালিফাই হ'ব আৰু তাৰপিছত ল'ৰা ছোৱালী মানে আপোনাৰ ফিজিক্যালি টেষ্টটো মোৰ বেয়া মোৰ চেষ্ট নাই মোৰ অমুক বেমাৰ তমুক বেমাৰ এইবিলাক মানে টেনচন নলয় কিনে আপুনি যিমান পাৰে মানে ৰানিংটো ভালদৰে কৰক আৰু ৰানিংটো কৰাৰ লগে লগে আপোনাৰ যিবিলাক মানে সৰু সুৰা চেষ্টৰ হওক কিবা হওক অলপ চলপ হেৰিটো ইমান মানে পুলিচবিলাক তাত আপোনাৰ ইমান এটা লাগি নাথাকে আৰু আপুনি মিছামিছিতে আপুনি মানে ইমান চিন্তা কৰি নাথাকিব আৰু ফিজিক্যালি টেষ্টৰ বাবে অলপ আপুনি কেয়াৰ কৰক বাকি ইমান টেনচন নল'ব বাকি যি হয় দেখা যাব আপুনি ফিল্ডত যাওক দৌৰক আৰু আপোনাৰ যিটো ড্ৰিমটো পূৰণ কৰক মনত এটাই ডাউট আছে যে আমি ধৰি লওক এটা 2600 কিলোমিটাৰ যিটো নাকি 4 ঘণ্টাত দৌৰিব লাগিব না খোজ কাঢ়িব লাগিব তেছাক সেইটো আপোনালোকৰ ডিপেন্ড কৰিব আপোনাৰ শৰীৰৰ ওপৰত বা আপুনি ধৰি লওক দাঁড়িব পাৰে তো আপুনি 4 ঘণ্টাৰ ভিতৰত দৌৰিও আপুনি ক্লিয়াৰ কৰিব পাৰে 2600 কিলোমিটাৰটো আৰু কিছুমানে হয়তো খোজ কাঢ়িম বুলি ভাবিলে মুঠতে 4 ঘণ্টাত ক্লিয়াৰ কৰিব লাগিব আৰু এইখিনিতে আৰু আশা কৰোঁ যোৱাবাৰৰ মই এই ভিডিঅ'টো ইয়াত আনাৰ বাবে এটাই উদ্দেশ্য যে যোৱা বছৰ মই দৌৰিছিলোঁ প্লাছ জাপো মাৰিছিলোঁ সকলোখিনিতে কোৱালিফাই হৈছিলোঁ কিন্তু যেহেতু নাম্বাৰ কম পাইছোঁ নাম্বাৰ কম পোৱাৰ বাবে মই থাকি গ'লোঁ আৰু থাকাৰ উদ্দেশ্য এটাই মোৰ যে মই লং জাম্পটো খুব কমকৈ মাৰিলোঁ আশা কৰোঁ আপোনালোকে লং জাম্পটো ভালকৈ মাৰিব নতুবা আপোনালোকৰ কষ্টখিনিতে এনে যাব কাৰণ আপোনালোকে যেহেতু ৰানিংটো কৰিছে ৰানিংটো মানি লৈছোঁ আপোনালোকে পাছ হ'লাক কিন্তু আপোনালোকে জাপটো যদি মাৰিব নোৱাৰে মিছামিছি আপোনালোকে এই বছৰ আপোনালোকৰ বিফলে যাব আৰু সেয়েহে আশা কৰোঁ সকলোৱে ৰানিঙৰ লগতে মানে আপোনালোকে জাপটোও ভালকৈ যাতে মাৰে আৰু এক্সিলেন্ট মাৰিবলৈ সদায় চেষ্টা কৰিব কাৰণ জাপ মাৰাটো বহুতে মাৰে কিন্তু এক্সিলেন্টটো মেটাৰ কৰে আৰু যি নহওক আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে বেল আইকনটো বজাই দিব আৰু কি ক'ম আপোনালোকৰ যিটো সপোনটো পূৰণ কৰক আশা কৰোঁ আপোনালোকৰ ফিজিক্যালি টেষ্টটো যাতে ভাল হয় এইখিনি কৈ মই ভিডিঅ'টো সমাপ্ত কৰিলোঁ